गसाइगावआव आमसुनि गोख्रों सोमावसारनाय। नैजिस्नि नं माहारियारि राजा लामानि पद्मबिलाव आमसुआ गोख्रों सोमावसारदों। माहारियारि राजा लामा होबथानानै हाग्रा मन्थ्रिनि हेंथायै बायदि स्लगान होदों सोमावसारगिरिफ्रा। नगावनि लावखुवा हाग्रा ओनसोलाव हाग्रा मावफारियानि गुलियाव सानै बिदा फंबायनि जिउ गोमानायनि हेंथायै गोख्रों सोमावसारदों आमसुआ। सोमावसारगिरिफ्रा हाग्रा मन्थ्रि चन्द्रमोहन पाटवारिनि मुसुखा सावनानै सोमावसारदों। पुलिसनि सिगाङाव सरकारनि बेरेखा स्लगान होनानै गोख्रों सोमावसारदों आमसुआ। खौरां बिजोंनि सिगाङाव आमसुनि दैदेनगिरि मिरु जियाउर रहमाना मा फोरमायदों मिन्थिना लानि। আৰু তেখেতসকলক অসম চৰকাৰৰ বন বিভাগে একেবাৰে ওচৰৰ পৰা শূন্য দূৰত্বৰ পৰা পৰিকল্পিতভাৱে তেখেতসকলক হত্যা কৰা হ'ল। ইনকাউণ্টাৰৰ নামত যি হত্যালীলা চলাই আছে অসম চৰকাৰে, আমি ইয়াৰ বিৰোধিতাৰে আজি ইয়াত বনমন্ত্ৰীৰ প্ৰতিলিকা দাহ কৰিছোঁ আৰু আমি দাবী জনাইছোঁ যে যিসকলৰ নেতৃত্বত সেই মানুহখিনিক হত্যা কৰা হ'ল তাৰ ওপৰত এটা চৰকাৰীভাৱে ইনকুৱাৰী হ'ব লাগে। আৰু যি মন্ত্ৰীত্ব থকাৰ পিছত আজি বন বিভাগে যি কামটো কৰিলে সেই মন্ত্ৰীক আমি দাবী জনাইছোঁ যে আপুনি ইয়াৰ ওপৰত অচিৰে ব্যৱস্থা লওক আৰু যদি আপুনি ব্যৰ্থ বুলি ভাবে তেনেহ'লে মন্ত্ৰীটো পদৰ পৰা পদত্যাগ দিব লাগে। আমি এইটো দাবী জনাইছোঁ। আৰু লগতে যি পৰিয়ালৰ ল'ৰা দুটা ঢুকালে সেই পৰিয়ালক 50 লাখ টকাৰ আমি আৰ্থিক সাহায্য দাবী জনাইছোঁ। গতিকে এইখিনিতে চৰকাৰে আমাক কথাত গুৰুত্ব নিদিয়ে আমি বন আন্দোলন কৰিব বাধ্য থাকিম।